অঁ ক এই নাই ৰিভিজন লভে দি আছিলোঁ পঢ়ি হ'ল তেওঁ এতিয়া এবাৰ চাই দিছোঁ আৰু ওপৰে হ'ব দে ঐ মোক এতিয়া কল নকৰিবি হা ফোন চুইচ অফ কৰি থ'ম নাই মানে চুইচ অফ কৰি নথ'লে ফোন আহি থাকে যে বাৰে বাৰে ভাল নালাগে হ'ব দে কাইলৈ লগ পাম দে বাই ঐ কালিৰ কাৰণে কিবা পঢ়ি হ'ল মইতো একো পঢ়াই নাই আজি পঢ়িমহে নাজানো আৰু কি হয় ঐ নোটছ আছে নেকি কিবা চাই লিখোৱা অঁ দিবিচোন কালেক্ট কৰি পেলাই অঁ হ'ব দে হেল্ল' গুগল হাউ টু গেট হাইষ্ট মাৰ্ক ইন এক্সাম উইদাউট ষ্টাডি নাই হাইষ্ট মাৰ্ক লাগে তাক হেল্ল' গুগল হাউ টু গেট মাৰ্কছ ইন এক্সাম উইদাউট ষ্টাডি ঐ কাইলৈ কি আছেনো অঁ আজিলৈকে মই কিতাপখনেই কিনি নাপালোঁ ৰুটিনখন থাকিবনে মোৰ হাতত ঐ শুন না কিবা ইম্পৰ্টেণ্ট আছে নেকি মোক দিবিচোন অঁ হোৱাটছআপত দি দিবি এতিয়াই অঁ দি দিবি হোৱাটছআপত ঐ 2 নম্বৰটো কি লিখিছে দেখাইচোন পিছত কম না মই নিজে লিখিব পৰা নাই বনাই লিখিছোঁ এটা কাম কৰ মোৰ পৰা চাই ভুল কৰাতকৈ নিজে লিখি ভুল কৰ দুইটা যে একে ভুল হয় ন ফচি যাম দুইটা গম পাইছ এই অকণমান লিখি দে ইমান নাচাই দে লিখ 2 নম্বৰকেইটা হয় ন আৰু শুন তই যিকেইটা কৰিছ 3, 4, 5 মোক দি দে ঘূৰিয়াই দি দিবি পাছ কৰিলে একেলগে পাছ কৰিম ফেইল কৰিলে একেলগে ফেইল কৰিম বুজিছ নাই এক্সামটো একদম ভাল হোৱা নাই 90 মান পাম চাগে কিন্তু আৰু অলপ মানে ভাল হ'ব বুলি ভাবিছিলোঁ আৰে গোটেই সোপা প্ৰশ্ন কমন পৰিছে A to Z মুখস্থ কৰা প্ৰশ্ন আহিছিল নাজানো কি হ'ল পৰীক্ষা হলগে চব পাহৰিলোঁ চব বনাই লিখিব লগা হ'ল মন চন বেয়া লাগি আছে আৰু মোৰতো এক্সাম ভাল হৈছে 40 মান এটেম্প কৰিছোঁ 30টো ইজি পাম ঠিক নাই 35 মানৰ পাই যাব পাওঁ পুৰা বেটা লিখিছোঁ পাগল হৈ যাব বহিছে আৰু 10 নম্বৰ বেছিকৈ দি দিব পাৰে 40-50 মানৰ পাই যাব পাওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে হেল্ল' গাইজ এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আমাৰ চেনেল আপুনি প্ৰথমবাৰ আহিছিলে ছাবস্ক্ৰাইব কৰিব এইবিলাক কথা মই জানেই এতিয়া মই কৰাৰ প্ৰয়োজন নাই এতিয়া মেইন কথালৈ আহিছোঁ মই প্ৰায় 200 টকা ধৰি ভিডিঅ'টো দিব পৰা নাছিলোঁ অলপমান প্ৰব্লেম চলি আছিলে আৰু যিয়ে নহওক নতুন বছৰ আহিছে 2022 চন হেপী নিউ ইয়েৰ টু অল ইন এডভান্স প্লিজ কিপ ছাপৰ্টিং কিপ স্মাইলিং নিউ ভিডিঅ' আহিব অতি সোনকালে আহি থাকিব ইউটিউব শ্বৰ্টছ আহিব বেক টু বেক বাই